প্ৰিয় বন্ধু বান্ধৱীসকল, জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, চিমৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰটো হ'ল ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডুল। পৰৱৰ্তী প্ৰশ্ন, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল চাৰ্লছ বেবেজে। পৰৱৰ্তী প্ৰশ্ন, 1024 কিলোৱাট কিহৰ সমান? শুদ্ধ উত্তৰটো হ'ল এটা মেগাবাইট বা 1 MBৰ সমান। পৰৱৰ্তী প্ৰশ্ন, আমাৰ সৌৰজগতৰ প্ৰথম 3টা গ্ৰহ কি? শুদ্ধ উত্তৰটো হ'ল বুধ, শুক্ৰ আৰু পৃথিৱী। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ উত্তৰটো হ'ল নীল নদী। পৰৱৰ্তী প্ৰশ্ন, তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল যমুনা নদীৰ পাৰত। পৰৱৰ্তী প্ৰশ্ন, নাম লওক 3টা শিপাৰ পাচলি। শুদ্ধ উত্তৰটো হ'ল বিটৰুট, গাজৰ আৰু মূলা। পৰৱৰ্তী প্ৰশ্ন, কোনখন খেল বেট, বল আৰু উইকেটৰে সৈতে খেলা হয়? শুদ্ধ উত্তৰটো হ'ল ক্ৰিকেট খেল। পৰৱৰ্তী প্ৰশ্ন, কোনটো পোক পৰুৱাৰ ডেউকা ৰঙীন? শুদ্ধ উত্তৰটো হ'ল পখিলাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনে ৰচনা কৰিছিল জাতীয় সংগীত জন গণ মন? শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে। পৰৱৰ্তী প্ৰশ্ন, চকলেটৰ বাবে কোনটো আফ্ৰিকান ৰাষ্ট্ৰ বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল ঘানা। পৰৱৰ্তী প্ৰশ্ন, এটা পঞ্চভুজত কিমান ফাল থাকে? শুদ্ধ উত্তৰটো হ'ল 5টা ফাল থাকে। পৰৱৰ্তী প্ৰশ্ন, ছনী কোম্পানীয়ে কোনখন দেশৰ পৰা আহিছে? শুদ্ধ উত্তৰটো হ'ল জাপান দেশৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, জন্মৰ বিষয়ে বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল অৰ্নিথ'লজি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? শুদ্ধ উত্তৰটো হ'ল ছাহাৰা মৰুভূমি। পৰৱৰ্তী প্ৰশ্ন, জীৱ জন্তু আৰু চৰাই ৰখা ঠাই কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল চিৰিয়াখানা। পৰৱৰ্তী প্ৰশ্ন, কোনটো উৎসৱত আমি ৰঙেৰে খেলোঁ? শুদ্ধ উত্তৰটো হ'ল হোলী উৎসৱত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় চৰাই কি? শুদ্ধ উত্তৰটো হ'ল ময়ূৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো? শুদ্ধ উত্তৰটো হ'ল হামিংবাৰ্ড। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? শুদ্ধ উত্তৰটো হ'ল প্ৰশান্ত মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ 4খন মহানগৰৰ নাম কি কি? শুদ্ধ উত্তৰটো হ'ল মুম্বাই, চেন্নাই, কলকাতা আৰু দিল্লী। পৰৱৰ্তী প্ৰশ্ন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মস্থানৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল উৰিষ্যাৰ কটাক চহৰ। পৰৱৰ্তী প্ৰশ্ন, এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ উত্তৰটো হ'ল বাচেন্দ্ৰী পাল। পৰৱৰ্তী প্ৰশ্ন, মধুবনী শৈলীৰ লোকচিত্ৰ জনপ্ৰিয় ভাৰতৰ কোনখন ৰাজ্যত? শুদ্ধ উত্তৰটো হ'ল বিহাৰ। পৰৱৰ্তী প্ৰশ্ন, নিউজৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰটো হ'ল নৰ্থ, ইষ্ট, ৱেষ্ট, চাউথ, উত্তৰ, পূব, পশ্চিম, দক্ষিণ। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ পাতল গেছটো কি? শুদ্ধ উত্তৰটো হ'ল হাইড্ৰজেন গেছ। পৰৱৰ্তী প্ৰশ্ন, নোবেল বঁটাৰ মালিক হোৱা প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি কোনটো? শুদ্ধ উত্তৰটো হ'ল তিব্বত মালভূমি। পৰৱৰ্তী প্ৰশ্ন, আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ ক্ৰম কি? শুদ্ধ উত্তৰটো হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ উত্তৰ সীমান্তত কোনটো পৰ্বত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল হিমালয়। পৰৱৰ্তী প্ৰশ্ন, ক্ষেত্ৰফলৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ দেশ কোনখন? শুদ্ধ উত্তৰটো হ'ল ৰাছিয়া। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো? শুদ্ধ উত্তৰটো হ'ল ফিমাৰ, যাক উৰুৰ হাড় বুলিও কোৱা হয়।
পৰৱৰ্তী প্ৰশ্ন থিয়ৰী অফ ৰিলেটিভিটি অৰ্থাৎ আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল এলবাৰ্ট আইনষ্টাইন। পৰৱৰ্তী প্ৰশ্ন হিন্দী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 14 ছেপ্টেম্বৰত। পৰৱৰ্তী প্ৰশ্ন আমাৰ গ্ৰহৰ মজিয়াত পানীৰ শতকৰা হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ল 71%। পৰৱৰ্তী প্ৰশ্ন আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ ঠাণ্ডা গ্ৰহ? শুদ্ধ উত্তৰটো হ'ল নেপচুন। পৰৱৰ্তী প্ৰশ্ন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? শুদ্ধ উত্তৰটো হ'ল ছাল। ছাল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। পৰৱৰ্তী প্ৰশ্ন আপোনাৰ নাকৰ ফুটা দুটাক ইংৰাজীত কি বোলে? শুদ্ধ উত্তৰটো হ'ল নষ্ট্ৰিল। পৰৱৰ্তী প্ৰশ্ন শৰীৰত কিমান প্ৰকাৰৰ ৰক্তকণিকা পোৱা যায়? শুদ্ধ উত্তৰটো হ'ল 2 প্ৰকাৰৰ, বগা ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকা। পৰৱৰ্তী প্ৰশ্ন কোনটো অংগ চিন্তাৰ বাবে অতি প্ৰয়োজনীয়? শুদ্ধ উত্তৰটো হ'ল মগজু। মগজু চিন্তাৰ বাবে অতি প্ৰয়োজনীয়। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰটো হ'ল পোৰবন্দৰত। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰটো হ'ল 5 বছৰ। পৰৱৰ্তী প্ৰশ্ন জাতিৰ পিতৃ হিচাপে কোনজনক জনা যায়? শুদ্ধ উত্তৰটো হ'ল মহাত্মা গান্ধীক। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল? শুদ্ধ উত্তৰটো হ'ল সম্ৰাট বাবৰ। পৰৱৰ্তী প্ৰশ্ন কোনখন দেশত দবা খেল আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতত। পৰৱৰ্তী প্ৰশ্ন মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ল নেপালত। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।